নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ গৈৰেশ্বৰ পৌৰসভা কাৰ্যালয়ত অহাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱা 15 ছেপ্টেম্বৰৰ পৰা স্বচ্ছতা হি সেৱা এক কাৰ্যসূচী গোটেই ভাৰতবৰ্ষত চলি আছে আৰু এই কাৰ্যসূচী অহা 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখনলৈকে চলিব আৰু স্পেচিয়েলি ভাৰত চৰকাৰে এইবাৰ 1 অক্টোবৰ তাৰিখটো 1 ঘণ্টা সকলো শ্ৰেণীৰ ৰাইজকে মানে স্বচ্ছতাৰ ক্ষেত্ৰত মানে কাৰ্যসূচী হাতত লোৱাৰ বাবে আহ্বান জনাইছে আৰু সেই মৰ্মে আমি গৈৰেশ্বৰ পৌৰসভায়ো অহাকালি আমাৰ 8টাকৈ ৱাৰ্ডত স্বচ্ছতা হি সেৱা কাৰ্যসূচী 1 ঘণ্টা মানে সাফাই কাৰ্যসূচী আমি কৰিম আৰু সেই উপলক্ষে আজি আমি এই সংবাদমেল সম্বোধন কৰিছোঁ আৰু আজি এই সংবাদমেলৰ মাধ্যমেৰে আমাৰ গৈৰেশ্বৰ পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডৰে সকলো শ্ৰেণীৰ ৰাইজকে ওলাই আহি এই স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে মই গৈৰেশ্বৰ পৌৰসভাৰ তৰফৰ পৰা পাৰিষদ হিচাপে সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। যিসকল ব্যক্তিয়ে এই স্বচ্ছতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেখেতসকলে আমাৰ QR কোড দিয়া আছে, এই QR কোড ব্যৱহাৰ কৰি তেখেতসকলৰ উপস্থিতিত দিব পাৰিব। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ এই পৌৰসভাৰ আমন্ত্ৰণ মৰ্মে যিসকল সাংবাদিক বন্ধুক আমাৰ ইয়াতে উপস্থিত হৈছে সেই সকলোৰে প্ৰথমে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৈৰেশ্বৰ পৌৰসভাৰ অন্তৰ্গত সমূহ পৰিয়ালবৰ্গকে আজি জনাবলৈ পাই সুখী হৈছোঁ। অহাকালি 1 অক্টোবৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ আহ্বান মৰ্মে স্বচ্ছতাৰ এক বিশেষ কাৰ্যক্ৰমণিকা নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মৰ্মে আমি গৈৰেশ্বৰ পৌৰসভাৰ তৰফৰ পৰা অহাকালি যি 1 তাৰিখ 1 ঘণ্টা অৰ্থাৎ 1 অক্টোবৰ আমি পৌৰসভা এলেকাৰ প্ৰতিটো ৱাৰ্ডতে স্বচ্ছ অভিযানৰ কাৰ্যসূচী লোৱাৰ প্ৰয়াস কৰিছোঁ আৰু এই চেগতে সকলোকে জনাবলৈ মই লৈছোঁ যে আটাই 9 বজাৰ লগে লগে ৰাতিপুৱা গৈৰেশ্বৰ পৰিদৰ্শন বাংলাত সমূহ স্বচ্ছ সেৱাত ব্ৰতী আমাৰ প্ৰতিটো পৰিয়ালৰে কাৰ্যকৰ্তাক অংশগ্ৰহণ কৰাৰ বাবে মই আহ্বান জনাইছোঁ। এইখিনিয়ে বিশেষ কথা। শেষত মই গৈৰেশ্বৰ পৌৰসভাৰ এলেকাৰ প্ৰতিটো পৰিয়ালবৰ্গৰে সহায় সহযোগ কামনা কৰিছোঁ আৰু লগতে প্ৰতিটো পৰিয়ালৰে মই সুস্বাস্থ্য কামনা কৰিছোঁ। অহাকালি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, সকলোৱে নিজৰ ঘৰতো 1 ঘণ্টা নিজৰ শ্ৰমেৰে নিজৰ যিটো পৰিৱেশ অৰ্থাৎ স্বচ্ছতা যাতে কাৰ্যসূচীখিনি ৰূপায়ণ কৰে তাৰ বাবে মই গৈৰেশ্বৰ পৌৰসভাৰ তৰফৰ পৰা গৈৰেশ্বৰ উপপৌৰপতি হিচাপে মই আহ্বান জনাইছোঁ। ধন্যবাদ।